নমস্কাৰ মোৰ প্ৰিয় আপুনি চাই আছে বিষয়। আজি আমি বিষয়বস্তুত আলোচনা কৰিব বিচাৰিছোঁ বহাগ বিহুৰ সম্পৰ্কে। বহাগ বিহু ক'ত কেনেদৰে উদযাপন কৰা হয় আজি আপোনালোকৰ লগত আজি আলোচনা কৰিব বিচাৰিছোঁ। বহাগ বিহু সাধাৰণতে লখিমপুৰ জিলাৰ ঢকুৱাখানাত ঘাইকৈ উদযাপিত বিহু উৎসৱৰ আঞ্চলিক নাম বহাগ বিহু। আপোনালোকে নিশ্চয় জানে আমাৰ লখিমপুৰ জিলাৰ ঢকুৱাখানাত বহাগ বিহু উদযাপন কৰা হয়। সংবিধানৰ মতে পাত শব্দৰ অৰ্থ হ'ল নৈৰ পাৰত বেহা কৰিবলৈ বেপাৰী অহা যোৱা কৰা আৰু কৰ দিয়া ঠাই। চন্দ্ৰকান্ত অভিধান ৩য় সংস্কৰণত উল্লেখ আছে যে আহোম ৰাজত্ব কালত স্বৰ্গদেউসকলে নৈৰ পাৰত এডোখৰ ঠাইত বেহা বেপাৰ কৰিবলৈ সুবিধা কৰি দি পাত বহুৱাইছিল। উত্তৰ অসমৰ ঢকুৱাখানাতো এনে পাত বা হাট বহিছিল আৰু কৰ কাটল লোৱা হৈছিল বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে। বেহা বেপাৰৰ কৰ কাটল সংগ্ৰহৰ ঠাই হোৱা বাবে স্বাভাৱিকতে বিভিন্ন ঠাইত মানুহ আহি পাতত সমবেত হৈছিল। বিভিন্ন সম্প্ৰদায়ৰ সমাৱেশৰ স্থল ঢকুৱাখানাৰ ঘাটত ক্ৰমে মানুহে বিহু উদযাপন কৰিবলৈ ল'লে। ঘাটত উদযাপন কৰাৰ বাবে ইয়াৰ নাম হ'ল বহাগ বিহু। এই বিহু সমগ্ৰ ঢকুৱাখানাৰ উপৰিও ঘিলামৰা, মাছখোৱা, বৰদলনি, মাজুলী আদি ঠাইৰ মানুহে সমবেত হৈছিল। আহোম যুগৰে পৰা কুৰি শতিকাৰ দ্বিতীয় দশকমানলৈ বহাগ মাহৰ প্ৰথম ৭ দিনত ঢকুৱাখানাত বহাগ বিহু অনুষ্ঠিত হৈছিল বুলি জনা যায়। ১৯১৮ চনৰ মানত এই বহাগ বিহুৰ অৱসান ঘটে। পুনৰ কুৰি শতিকাৰ ৮০ দশকমানৰ পৰা স্থানীয় লোকৰ প্ৰচেষ্টাত ঢকুৱাখানাত বহাগ বিহু আঞ্চলিক পৰ্যায়ত অনুষ্ঠিত হৈ আছে। ঢকুৱাখানাৰ কাষেদি বৈ যোৱা চাৰিকৰীয়া নৈৰ পাৰৰ ম'গুলি চাপৰিত অনুষ্ঠিত বহাগ বিহুত আহোম, চুতীয়া, কৈৱৰ্ত, মিচিং, দেউৰী সম্বন্ধিতে বিভিন্ন সম্প্ৰদায়ৰ লোকে অংশগ্ৰহণ কৰে বাবে এই স্থানীয় বিহুটি ধৰ্মনিৰপেক্ষ আৰু সম্প্ৰীতিৰ উৎসৱৰূপে পৰিচিত। বহাগ বিহুৰ বৈশিষ্ট্য সেয়ে যে অদূৰ অতীতৰ পৰম্পৰাগত বিহুৰ অনেক সমদল এই বিহুতেই আছে। তদুপৰি বহাগ বিহুত পৰিৱেশন কৰা টকা বিহুৱেই স্বকীয় বৈশিষ্ট্য বুলি দাবী কৰে।